বাৰীৰ ধনিয়া হোৱাই নাই, বহুত হোৱা নাই, অলপ হৈছে। তাৰে দুডালমান ছিঙি লৈ যাওঁ বুলি ভাবিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি দুপৰীয়া ভাতৰ লগত ভাবিলোঁ অমিতা আছে, পকা অমিতা, এনেকৈতো ল'ৰাই নাখায়, সেইবাবে ভাবিলোঁ আপোনালোকক দেখাওঁ অমিতাৰ চালাড। খুব কম সময়তে কৰিব পাৰে। নিজৰ বাৰীৰে অমিতা, সেইবাবে ভাবিলোঁ অমিতা চালাডকে বনাওঁ, খাই ভাল লাগিব। আহক কেনেদৰে বনাই দেখাওঁ। সকলোখিনি বস্তু মই ধুই ৰেডি কৰি ল'লোঁ। এয়া খুব সহজতে বনাব পাৰি, মোৰ খুব প্ৰিয়, সেইবাবে মই বনাওঁ। মোৰ ঘৰত থকা কুকুৰজনীও অতি প্ৰিয়। এয়া মোৰ ঘৰৰ কুকুৰজনী, তাই খুব ভাল পায় খাই। খোৱা। তাই অমিতা খাই খুব ভাল পায়। বহি ল'ব ধুনীয়াকৈ। হানি খোৱা 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 আকৌ। অমিতাৰ উপকাৰিতা নক'লেও হ'ব, সকলোৱে জানে। মেইনলি আমাৰ অমিতা খালে আমাৰ কলেষ্ট্ৰল প্ৰব্লেমটো নাইকিয়া হ'ব। অমিতাত এটা মধ্যমীয়া আকাৰৰ অমিতাত 120 কেলৰি থাকে আৰু আমাৰ ওজন কমোৱাটো অমিতাই সহায় কৰে। আৰু যিসকল মহিলাই গাখীৰ খুৱাই থাকে তেওঁলোকৰ কাৰণেতো অতি উপকাৰী, গাখীৰ উৎপন্ন হয়। আৰু যিসকল মহিলাৰ মাহেকীয়া সময়ত তলপেটৰ বিষ হয় তেওঁলোকে খাব পাৰে। অমিতাৰ গুণাগুণ নিৰ্ণয় কৰিব নোৱাৰি। অমিতা সেইকাৰণে সকলোৱে খাব লাগে। যিকোনো ব্যঞ্জনেৰে অমিতাক খুৱাবলৈ চেষ্টা কৰিব লাগে আৰু ল'ৰা ছোৱালীক যিকোনো ব্যঞ্জনেৰে খুৱাবলৈ চেষ্টা কৰিব লাগে। ল'ৰা ছোৱালীসকলে সাধাৰণতে নাখায়, সেইবাবে যিকোনো প্ৰকাৰে খুৱাব লাগে। মইতো এনেকৈয়ে খুৱাওঁ। আৰু চালাডত আপোনালোকে বাদাম দিব পাৰে, যিকোনো পদ্ধতিৰে বনাব পাৰে। কেঁচা এনেই কাটি লৈ নিমখো দি খাব পাৰে। সেইবাবে অমিতা খাবই লাগে। অমিতাটো চব সময়তে পায়। অমিতা গছত চব সময়তে লাগেই, বতৰৰ ফল বুলি ক'বলৈ নাই এইটো। যেতিয়াই তেতিয়াই বজাৰত পোৱা যায়, সেইবাবে আনি যেতিয়াই খাব লাগে। আৰু ইয়াত এতিয়া মোৰ ৰুকি হৈ গ'ল। ইয়াৰ পিছত এতিয়া মই ইয়াত দিম আদা, ধনিয়া, ঘৰতে ছিঙিয়ে দিছোঁ আৰু নহৰু দিব পাৰে। নহৰুটো এনেই মুখৰ গন্ধ ওলাই বুলি নাখাবও পাৰে। যিসকলে নহৰু নাখায় তেওঁলোকে স্কিপ কৰিব, কিন্তু মই বৰ ভাল পাওঁ, সেইবাবে দিছোঁ। আৰু কেঁচা জলকীয়া, ল'ৰা ছোৱালীয়ে জলকীয়া নাখালে জলকীয়া স্কিপ কৰিব। আৰু জলকীয়া দিব, নহ'লে খাই ভাল নালাগে। জ্বলা হ'লে অলপ ভাল লাগে। আৰু নেমু টেঙা চেপি দিব, অকণমান চয়া চচ দিব আৰু সোৱাদ অনুসাৰে নিমখ দিব। আদাখিনি ৰুকি দিব পাৰিলে খুব ভাল লাগে। সোৱাদ অনুসাৰে নিমখ। এয়া চয়া চচ নিদিবও পাৰে, ঘৰত নাথাকিলে স্কিপ কৰিব। এনেই দিলে ভাল লাগে কাৰণে মই ভাল পাওঁ বাবে দিলোঁ। সকলোৱে খাই কেনেকুৱা লাগে বনাই লৈ চাবচোন, এবাৰ ট্ৰাই কৰি চাব এনেদৰে। ইয়াত কিন্তু আপোনালোকে নেমু টেঙা দিলেহে ভাল লাগিব। নেমু টেঙাটো দিলে অলপ টেঙা টেঙা ভাৱ আহিব, সেইবাবে খাই ভাল লাগে। দালি ভাতৰ লগত অমিতাৰ এখন চালাড আৰু আলু ভাজি, কি মজা! খাবৰ কাৰণে খুব ভাল লাগে। বনাই খাই চাবচোন এবাৰ বনাই খাই চোৱাৰ পিছত কমেণ্ট কৰিবচোন ভাল লাগিলে নে বেয়া লাগিলে। আৰু সহজতে উপলব্ধ এইটো বস্তু, ক'তো বিচাৰি যাবও নালাগে। অমিতা আনটো আনিয়ে থোৱা থাকে ঘৰত খাবৰ কাৰণে। তাৰ পৰাই অকণমান কাটি বনাব, বহুতখিনি চালাড হৈ যায়।
মোৰ সালাড ৰেডি। সালাডখিনি মোৰ হৈ গ'ল। আপোনালোকে সকলোলৈকে মোৰ অনুৰোধ থাকিলে এবাৰ বনাই খাই চাব, আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈও নাপাহৰিব কেনেকুৱা লাগে খাই, আৰু কাষতে থকা সেই বেল আইকনটো বজাবলৈও নাপাহৰিব। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু আপোনালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।